Hey friends, good morning. বন্ধু-বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান আজব ঘটনা আৰু কাহিনী অৰ্থাৎ বস্তুৰ নাম। আহকচোন, হয়তো আপুনিও এই কথাবোৰ জানি আচৰিত হ'ব। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। গতিকে আহক আজি আৰম্ভ কৰোঁ আমি প্ৰথমটো আজব ঘটনা। প্ৰথমটো আজব ঘটনা লৈ আহিছোঁ আপোনালোকৰ বাবে। আপোনালোকে জানেনে বন্ধু-বান্ধৱীসকল, আমাৰ এই পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছিল, তেওঁ লোহাৰৰ কৃত্ৰিম হাওঁফাওঁ লৈ জীয়াই আছিল। বন্ধু-বান্ধৱীসকল, হয়, শুনি হয়তো আপোনালোক আচৰিত হৈছে, কিন্তু এইটো সঁচা কথা। গতিকে আহকচোন তেওঁৰ বিষয়ে অলপ আলোচনা কৰোঁ। হৈছে কেলিফৰ্ণিয়াৰ লাটে চেণ্টুৰ নিবাসী ৰেয়াল নেচিবতা। হয় বন্ধু-বান্ধৱীসকল, তেওঁ লোহাৰৰ কৃত্ৰিম হাওঁফাওঁ লৈ 1948 চনৰ 19 জুনৰ পৰা জীয়াই আছে। আহকচোন আগবাঢ়োঁ আমি দ্বিতীয়টো আজব ঘটনালৈ। দ্বিতীয়টো আজব ঘটনা হৈছে এবিধ প্ৰাণী। হয় বন্ধু-বান্ধৱীসকল, এবিধ প্ৰাণী হয়তো আপোনালোকে পায়ে থাকে। সেই প্ৰাণীবিধ আপোনালোকে জানেনে? কোনবিধ প্ৰাণীয়ে মুখেৰে পানী নাখায়? আপোনালোকে পায়ে থাকে। সেইবিধ হৈছে ভেকুলী। ভেকুলীয়ে মুখেৰে পানী নাখায়। শৰীৰৰ যিসমূহ ফুটা আছে, সেই ফুটাসমূহে পানীখিনি শুহি খায়। আহকচোন আগবাঢ়োঁ তৃতীয়টো আজব ঘটনালৈ। বন্ধু-বান্ধৱীসকল, তৃতীয় আজব ঘটনাটো হৈছে, আপোনালোকে জানেনে ফাঁচি দিয়াৰ পাছতো কোনোবা ব্যক্তি জীয়াই থাকিব পাৰে? হয় বন্ধু-বান্ধৱীসকল, তেনে এজন ব্যক্তিৰ বিষয়ে আজি আলোচনা কৰোঁ। বন্ধু-বান্ধৱীসকল, সেই ব্যক্তিজন হৈছে ফ্ৰান্সৰ পেৰিছৰ মাৰুইছত। হয় বন্ধু-বান্ধৱীসকল, তেওঁক ফেভাৰিছকৰ কাউণ্টাৰ ৰিভলিউশ্যনাৰী ৰূপে ফাঁচি দিয়া হৈছিল আৰু মৃত বুলি ঘোষণা কৰি পৰিয়ালৰ হাতত গতাই দিছিল। হয় বন্ধু-বান্ধৱীসকল, তাৰ পাছতে ঘটিল ঘটনাটি। তেওঁ হঠাতে চকু মেলিছিল আৰু চাই উঠিছিল। তেওঁৰ 1990 চনতহে মৃত্যু হয়। বন্ধু-বান্ধৱীসকল, আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। নেক্সটটো আছে, কোন মাছে গছত বাঁহ সাজে? হয় বন্ধু-বান্ধৱী, আপোনালোকে শুনি আচৰিত হৈছে চাগে, মাছে কেনেদৰে গছত বাঁহ সাজে? হয়, এবিধ মাছ আছে, সেই মাছবিধে গছতে বাঁহ সাজে। সেই মাছবিধ হৈছে স্পিডল মাছ। হয় বন্ধু-বান্ধৱীসকল, দেখাত কাৱৈ মাছৰ দৰে। সিহঁতে পানীৰ কাষত থকা সৰু সৰু গছত শেলাই জাতীয় ঘাঁহেৰে বাঁহ সাজে আৰু কণীও পাৰে। আহকচোন আগবাঢ়োঁ আমি অন্তিমটো কুৱেশ্যনলৈ। অন্তিমটো কুৱেশ্যন আগবঢ়োৱাৰ আগতে যদি আজি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও কিবা এটা জানিব পাৰিলে বা আপোনালোকে ভাল পালে নিশ্চয় লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব। গতিকে আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো আছে, কোন পশুৱে পানী নাখায়? হয় বন্ধু-বান্ধৱীসকল, পৃথিৱীত জীয়াই থাকিবলৈ হ'লে আমাৰ পানী অতিকে প্ৰয়োজনীয়। গতিকে পানীৰ প্ৰাণ বুলি কথা আছে, কিন্তু এবিধ প্ৰাণী আছে যিয়ে পানী নাখায়। সেই প্ৰাণীবিধ হৈছে আফ্ৰিকাত থকা এবিধ পশু, নাম হৈছে কৃষ্ণমৃগ। হয় বন্ধুসকল, কৃষ্ণমৃগই পানী নাখায়। গতিকে আজিলৈ ইমানেই। নেক্সট আকৌ লগ পাম এনেকুৱা ধৰণৰ কিছুমান আজব ঘটনা লৈ। গতিকে তেতিয়ালৈ ধন্যবাদ।